কেনেকৈ ভালকৈ ৰাখিব লাগে আপোনালোকৰ স্মাৰ্টফোনৰ বেটাৰীটো। নমস্কাৰ বন্ধুসকল, আজি মই লৈ আহিছোঁ কেনেকৈ আপুনি আপোনালোকৰ স্মাৰ্টফোনৰ বেটাৰীটো ভালকৈ ৰাখিব তাৰ ওপৰত কিছু কথা ক'বলৈ আহিছোঁ। আশা কৰিছোঁ ভাল পাব। আৰু প্ৰথমটো হ'ল আপুনি চাৰ্জাৰ কোনডাল ব্যৱহাৰ কৰি আছে। আপুনি এডাল বেলেগ ফোনৰ চাৰ্জাৰ আনি পেলাই আপোনাৰ ফোনত লগাব পাৰে। খালি এটা কথা ধ্যান ৰাখিব লাগিব, আপোনাৰ চাৰ্জাৰডাল আৰু সেই আনা চাৰ্জাৰডালৰ আউটপুট ভল্টেজটো ছেম হ'ব লাগিব। আৰু ইয়াৰ পিছৰটো হ'ল চাৰ্জিং হেবিট। আপুনি ফোনটো যদি 10-20 মিনিট বা 30 মিনিটৰ পিছত ঘনাই চাৰ্জ দিয়ে তেনেহ'লে এইটো এটা কোনো বেয়া ইফেক্ট নপৰে। আমি সাধাৰণতে ভাবোঁ যে ঘনাই চাৰ্জ দিলে ফোনটো বেয়া হৈ যাব বা তাৰ বেটেৰী বেয়া হৈ যাব। সাধাৰণতে তেনেকুৱা একো নহয়। আপুনি ধৰক 0% কেতিয়াও চাৰ্জ নিদিব আৰু কেতিয়াও 100% চাৰ্জ নিদিব। 100%লৈকে চাৰ্জ নিদিব। হিউমেনৰ লগতো মিলাব পাৰে। এজন মানুহ ৰাতিপুৱাই কাম কৰিবলৈ ওলাই গৈছে, তেওঁ দুপৰীয়া কাম কৰে, আবেলি কাম কৰে বা ৰাতি কাম কৰে। সি যদি কামৰ মাজত সৰু সৰু কিবা এটা দুটা যদি বস্তু খাই থাকে, জুচেই হওক বা ভাতেই হওক, তেন্তে তাৰ হেল্থত কোনো বেয়া ইফেক্ট নপৰে। কিন্তু সেই মানুহজনে যদি ৰাতিপুৱাই কাম কৰিবলৈ ওলাই যায়, ৰাতিপুৱাই কিবা এটা খায় আৰু দিনটো একো নাখায়, একে ৰাতি খায়হি, তেতিয়া সেই মানুহজনৰ হেল্থত কিবা এটা বেয়া ইফেক্ট পৰিব। আপুনি 0 পৰা 100লৈকে চাৰ্জ দিব। 0%ৰ পৰা একদম 100%লৈকে এবাৰ হ'লেও মাহত চাৰ্জ দিব। তেতিয়া কি হয়, আপোনালোকৰ বেটাৰী বেকআপ, বেটাৰী কেপাচিটিটো বাঢ়ি যায়। আৰু ইয়াৰ লাষ্টটো হ'ল, আমি ভাবোঁ আমি যদি ৰাতি শোৱাৰ সময়ত আমাৰ ফোনটো চাৰ্জত লগাই থওঁ, ৰাতিপুৱালৈ আমাৰ ফোনটোৰ বেটাৰী ফুলি যাব। এইটো নহয়। এইটো হৈছিলে এটা টাইমত 2008-2006ত হৈছিলে। নকিয়াৰ এই সৰু মোবাইলবিলাকত হৈছিলে। আগদিনাখন যদি আমি ৰাতি চাৰ্জ দি থওঁ, ৰাতিপুৱালৈ বেটেৰীটো ফুলি যায়। কিন্তু বৰ্তমান সময়ত এইটো নহয়, কাৰণ আমাৰ ফোনটোৱে জানে যে কিমানখিনি চাৰ্জ আমি টানিব লাগে। আৰু 100% হোৱাৰ লগে লগে ফোনে নিজে নিজে চাৰ্জাৰটো লোৱা বন্ধ কৰি দিয়ে, চাৰ্জিং লোৱাটো বন্ধ কৰি দিয়ে। চ' আপোনালোকে চাৰ্জ দিব পাৰে গোটেই ৰাতি, কেতিয়াও বেটেৰী নুফুলে। আৰু এইখিনি আছিলে আজিৰ কথা। যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।